হাই ফ্ৰেণ্ডছ কি খবৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্যটি ভিডিঅ'লৈ তো গাইছ আজি প্ৰায় কেইবাবছৰৰ মূৰত গৰুমৰা আঞ্চলিক কৃষ্টি বিকাশ কেন্দ্ৰত শ্ৰী শ্ৰী ৰাসলীলা অনুষ্ঠিত হ'বলৈ গৈ আছে তো সকলোৱে নিজ নিজৰ কামত ব্যস্ত হৈ ৰাসৰ প্ৰস্তুতি চলাই আছে তো তাৰে অলপমান আপোনালোকক পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম তো পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰিম আমাৰ ঘৰৰ ওচৰৰে বৰ্তা এজনে ৰাসৰ ছেটিংছৰ বস্তুখিনি বনাই আছে তো তালৈকে বুলি গৈ আছোঁ তাতনো বৰ্তাই কি বনাইছে তাৰ অলপমান পৰিৱেশ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিম তো চাই থাকিব আৰু এয়া মোৰ লগত ভাইসকলো আহিছে বৰ্তাই মেইনলি ছেটিংছৰ বস্তুখিনি বনাই আছে তাৰ বিষয়ে অলপমান ভালকৈ আমাক বুজাই দিব অঁ ঠিক আছে এয়া মোৰ প্ৰথম প্ৰচেষ্টা তোমালোকলৈ শুভেচ্ছা থাকিল মই প্ৰথম হিচাপে মোৰ অভিজ্ঞতা একেবাৰে নাছিলে আগতে মই মানে কি অকল মূলধনটো কি আত্মবিশ্বাসটোকে মূলধন বুলি লৈ পেলাই আগবাঢ়িছিলোঁ তাৰপিছত তথাপিতো দুই এটা মানে আত্মবিশ্বাসত মানে ফাট মেলিছে দুই এটা গণ্ডগোল হৈ গৈছে তথাপিতো মই প্ৰথম প্ৰচেষ্টা হিচাপে মই সেইখিনি কৰিবলৈ লৈছোঁ প্ৰায়খিনি শেষ হৈছে আৰু এতিয়া হ'ল এই ভাগ হৈছে আমাৰ অনন্ত সত্যাৰ এয়া হৈছে বকাসুৰ এইভাগ বকাসুৰ তাৰপিছতে এই ভাগ হৈছে তোমাৰ ধেনুকাসুৰ ধেনুকাসুৰ অকণমান আৰু কাম বাকী আছে হ'বলৈ তাৰপিছতে আৰু সেইভাগ হৈছে আমাৰ বসুদেৱে নন্দঘৰত এই কৃষ্ণক শুবলৈ যাওঁতে সেই তাতে যে বাট দেখুৱাই নিয়ে এনেকৈ খুব বাম খুব দ এনেকৈ গংগাৰ তাৰপিছতে আকৌ এইফালে এইটো হৈছে অধাসুৰ তাৰপিছতে যে হেৰি দি আছে ৰং দি আছে এইভাগ হৈছে বাসুকী নন্দঘৰত এই থ'বলৈ যাওঁতে এনেকৈ বতাহ বৰষুণ ধুমুহা বৰষুণে কেনেকৈ ৰাখি যায় বাধা দি যায় তাৰপিছতে মোৰ লগত সহায় কৰি আছে এয়া এই নয়নমণি বৰা মোৰ লগত অঁ তাৰপিছতে এইফালে আজি শিৱান্যু ধৰি ধুনীয়াকৈ এইফালে চাইডে হেৰি এই দীপাংকৰ বৰা ভাই কামত লাগি আছে কিবা এটা কৰি দিয়া ভাল লাগিছে এয়া ৰাস পালেহি সকলো যাতে আহে ৰাসলৈ ভাল লাগিব
তো গাইজ ৰাসৰ পৰিৱেশটো আপোনালোকে দেখিলেই খুব সুন্দৰভাৱে আয়োজন কৰিছে। তো আপোনালোকো আহিব অহা 8-9 নৱেম্বৰ তাৰিখে। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি দিব। তো নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজি দিছোঁ।